নমস্কাৰ সকলোকে স্বাগতম জনালোঁ প্ৰভাত পইণ্ট চেনেলটিলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ ইতিহাস আছাম হিষ্টৰী কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদিহে আমাৰ চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন, কোনজন বোৱা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? অপশ্যন আৰিমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা, নৰনাৰায়ণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰিমত্ত। আৰিমত্তই কমতা ৰাজ্য হস্তগত কৰিছিল। নেক্সট, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? অপশ্যন তেজপুৰ, শিৱসাগৰ, যোৰহাট, লখিমপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ। শিৱসাগৰক প্ৰাচীন অসমত ঐতিহাসিক চহৰ হিচাপে জনা গৈছিল। নেক্সট, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আছিল অপশ্যন চুকাফা, নৰনাৰায়ণ, শিৱসিংহ, ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুকাফা। নেক্সট, আহোমসকলে ক'ত ৰাজধানী পাতিছিল? অপশ্যন গুৱাহাটী, শিৱসাগৰ, তেজপুৰ, চৰাইদেউ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ। নেক্সট, হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থখন হ'ল অপশ্যন পলাশ চৰিত, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পলাশ চৰিত। নেক্সট, কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছে? অপশ্যন হেম সৰস্বতী, ৰত্ন সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰত্ন সৰস্বতী। নেক্সট, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? অপশ্যন চুহুংমুং, ৰত্নধ্বজ, শিৱসিংহ, পৰাৰ্তন হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰত্নধ্বজ। নেক্সট, কোনজন ৰজাক ল'ৰা ৰজা হিচাপে জনা যায়? অপশ্যন চুহুংমুং, ৰত্নধ্বজ, চুকাফা, নৰনাৰায়ণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰত্নধ্বজ। ৰত্নধ্বজ সিংহক ল'ৰা ৰজা হিচাপে জনা যায়। নেক্সট, দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন নৰনাৰায়ণ, শিৱসিংহ, নীলধ্বজ, চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট, মহাৰাজ নৰনাৰায়ণৰ প্ৰকৃত নাম কি? অপশ্যন মল্লদেৱ, বৰ্তদেৱ, দুৰ্লভ, শুক্লধ্বজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মল্লদেৱ। মল্লদেৱ আছিল নৰনাৰায়ণৰ প্ৰকৃত নাম। নেক্সট, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন নৰনাৰায়ণ, চক্ৰধ্বজ, চিলাৰায়, শিৱসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল। নেক্সট, আহোম বংশৰ শেষৰ ৰজাজন কোন আছিল? অপশ্যন চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, গৌৰীনাথ সিংহ, উদয়াদিত্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকান্ত সিংহ। নেক্সট, শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল অপশ্যন 1670 চনত, 1671, 1672, 1571 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1671 চনত, 1671 চনত। নেক্সট, ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল? অপশ্যন মোগলৰ লগত, আহোমৰ লগত, মোগল আৰু আহোমৰ লগত, পৰাৰ্তন হয়।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোগল আৰু আহোমৰ লগত ইটাখুলিৰ ৰণ হৈছিল। নেক্সট, হৰ্ষচৰিতৰ লেখক কোন? অপশ্যন ভানবট, কালিদাস, বিশাখা দত্ত, কৌটিল্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানবট। হৰ্ষচৰিতৰ লেখক হৈছে বানবট। নেক্সট, কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে? অপশ্যন 1220, 1228, 1232, 1240। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত চুকাফা ৰাজপাটত উঠে। নেক্সট, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপশ্যন নৰনাৰায়ণ, ৰুদ্ৰসিংহ, শিৱসিংহ, কুমাৰ ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট, চিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল? অপশ্যন নৰনাৰায়ণ, চুকাফা, শুক্লদাস, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুক্লদাস। নেক্সট, আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোক কি বুলি কোৱা হৈছিল? অপশ্যন চলংঘৰ, চাংঘৰ, শচংঘৰ, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চলংঘৰ। বিদ্যাৰ্থীসকল, বন্ধু-বান্ধৱীসকল, এইটো আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিলৈকে ইমানেই, ধন্যবাদ।